নমস্কাৰ, মই সমুদ্ৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ অন্য এটা ভিডিঅ'ৰ সৈতে। আজি ভিডিঅ'টো অলপ জুই হ'ব, জুই মানে মোবাইল এটা অৰ্ডাৰ দিলোঁ। মোবাইলটো আনিবলৈ যাম এতিয়া, তাকে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। সস্তীয়া মোবাইল দেই, বেছি দামী মোবাইল নহয়, সস্তীয়া মোবাইল। মোৰ কাৰণে নহয়, মানে মাৰ কাৰণে হয়। ইমান ইউজ কৰিব নাজানে যদিও ফোন চোন এইবিলাক কৰাৰ কাৰণেহে লাগে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই বাইকখন উলিয়াই লওঁ, বাইকখন অলপ চাফা চিকুণ কৰি লওঁ। বহুত দিন উলিওৱা নাই, বাইকখন ধূলিয়ে পোত খালে চাগে। বাইকখন উলিয়াই লওঁ, চফা চিকুণ কৰি যাম আৰু ল'ৰাটোৱে মানে ডেলিভাৰী বয়জনে ফোন কৰিবই, যাম। বোলক বাইকখন উলিয়াই লওঁ, বাইকখন চাই লওঁ আপোনাৰ কি অৱস্থাত আছে। ধূলিৰে পোত খাই আছে পুৰা বাইক। ইঞ্জিন অইলটো কেইদিনমানৰ আগত চেঞ্জ কৰিছিলোঁ, কেইদিনমানৰ আগত। পেট্ৰল চেট্ৰল আছেনে চাই ল'ব লাগিব। ফোনটো আহিলে, ফোনটো আনিবলৈ যাওঁ। এটা বিশেষ ডাঙৰ প্ৰব্লেম এটা হৈছে। প্ৰব্লেমটো এনেকুৱা ধৰণৰ, মোৰ এতিয়া বাইকত যাম, যিহেতু বাইকত গৈ থাকিলে মানে মোৰ এটা আপোনাৰ GoPro নাই, মানে একশ্যন কেমেৰা এটা নাই মোৰ হেলমেটত লগাবলৈ। এতিয়া মোবাইলটো যিহেতু আছে, মোবাইলটো ধৰি যাবলৈও প্ৰব্লেম হ'ব। সেইকাৰণে মোক এটা পাইলট লাগিছিলে বাইকৰ কাৰণে। পাইলট আকৌ এতিয়া নায়েই নহয়, গাঁৱৰ ল'ৰাবিলাক কামত বিজি আছে। মা যাব, মা কিবা বজাৰ কৰিবলৈ যাব, মাকতো এতিয়া মোবাইল ধৰিব দিব নোৱাৰোঁ। সেইকাৰণে ভিডিঅ'টো ৰাস্তাত বনাবলৈ অকণমান প্ৰব্লেম হৈ যায়। মানে লগত এটা থাকিলে লগতে ধৰি মেলি দিয়েটো বেলেগ কথা, কিন্তু এতিয়া নিজে অকলে অকণমান দিগদাৰ হৈ যায়। আৰু মা যাব, মায়েনো ক'ত ধৰি দিব মোবাইলটো, তেনেকুৱা এটা কথা। মোবাইলটো আনিবলৈ যাওঁ, তাৰ মোবাইলটো আনি ঘৰতে পাৰিলে এখন ষ্টাৰ্টটো দি লওঁ, তাৰপিছত আৰু ৰাস্তাটো দেখাব নোৱাৰিম কিন্তু। চাবিটো সোমাই লওঁ, ষ্টাৰ্টটো দিয়ে। জয় শ্ৰীকৃষ্ণ। বাকী আহিয়ে দেখামি আৰু। তেল চেল নাই, ল' ফিউল দেখিবলৈ পাইছে, তেল চেল নাই। আহিয়ে দেখামি। পোনপ্ৰথমতে আপোনালোকক কওঁ মই, আপোনালোকে গালি চালি নাপাৰিব। পাৰ্চেলটো আহিলে, পাৰ্চেলটো মানে চাইনিজ, মানে আপোনাৰ
চাইনিজ মোবাইলটো মানে কেলৈ ল'লোঁ, যিহেতু মাৰ কাৰণে লাগে, মাৰ কাৰণে মানে আৰু ইম্পৰ্টেণ্ট নহয়, জাষ্ট ফোন এটা কৰিবৰ কাৰণে বা মেছেজ এটা কৰিবৰ কাৰণে তেনেকেই দৰকাৰ হয়, আৰু বেলেগ কাম দৰকাৰ নাই মাৰ কাৰণে। আৰু 10,000 তলত মিনিমাম আপোনাৰ 10,000 তলত মানে চাইনিজ মোবাইল এটা ধুনীয়াকৈ মানে এটা ভাল মোবাইল পায়। সেইকাৰণে আপোনাক গালি চালি নাপাৰিব, আৰু ব'লক আনবক্সিং কৰোঁ। এইটো পাৰ্চেলটো ৰেডমিৰ হয়, ৰেডমি 8A ডুৱেল। ইয়াক খুলি চাওঁ বস্তুটো কি কি আছে ভিতৰত। ইয়াততো একো নাই, আপোনাৰ এইটোত একো নাই। এতিয়া মেইন মালটো এইটোতে আছে। আপোনাৰ ওপৰতে লিখা আছে 5000 বেটেৰী মেগাহাৰ্জ, মানে আপোনাৰ 5000ৰ বেটেৰী পাবই আৰু। তাৰপাছত আপোনাৰ ইয়াত আপোনাৰ মোৰ মতে নিশ্চয় আপোনাৰ কিবা কাগজ চাগজ ল'ব লাগে। এইখন আপোনাৰ যিখন আপুনি মোবাইলৰ বিষয়ে যদি অকণমান জ্ঞান ল'ম বুলি ভাবিছে তেন্তে এইখনৰ পৰাই ল'ব পাৰিব। এইখন জ্ঞান ল'ব পাৰিলে। আৰু একো নাই, আজিকালি কভাৰ নাহে, আপোনাৰ কভাৰ আহিব বুলি ভাবিছিলোঁ, কভাৰ নাহিলে, কভাৰ নাই এতিয়ালৈকে। আৰু মেইন মোবাইলটো এইটো মোবাইল, ইয়াত এখন লেমুনেশ্যন লাগি আহিছে। এখন লেমুনেশ্যন এইখন এইটো, আৰু আপোনাৰ মোবাইলটো এইটো বেগটো এইটো আপোনাৰ ব্লু কালাৰৰ, এইটো ফুল স্ক্ৰীনৰ হয় মোবাইলটো। তাৰপাছত এডাল চাৰ্জাৰ আহিছে, আৰু এডাল আপোনাৰ কেবল আহিছে। ইমানে, আজিকালি মোবাইলত বেছি বস্তু নাহে, ইমানেই সুদা বাকচ দেখিছে। মোবাইলটো মই খুলি চাই লওঁ, ছেটিংছটো কি কৰিব লাগে চাই লওঁ, খুলি চাই মই মিনিমাম মানে আপুনি 10,000 তলত মানে ধুনীয়া মোবাইল এটা ৰেডমিৰ পায়, সেইকাৰণে মই মোবাইলটো ৰেডমি ল'লোঁ। আৰু মায়ে জাষ্ট ফোন কৰিবৰ কাৰণে লাগে, এনেই বেলেগ একো নাই। এতিয়া মই হোৱালে ধৰি লওক অকণমান কিবা এটা 2 এটা কৰিবৰ কাৰণে অলপ বেলেগকৈ ল'লোহেঁতেন। এতিয়া চাইনিজ মোবাইলটো যিহেতু বন্ধই কৰি আছে, সেইকাৰণে লোৱা নাই, মাৰ কাৰণে আপোনাৰ লৈছোঁ। এইটো 10,000 ধুনীয়া এটা মোবাইল পাব মুঠতে হ'লে, চেমচাং ৰেডমি। ছেটিংছটো খুলিছোঁ। মোবাইলটো ইমানেই আৰু বছ, মই খুলিলোঁ মোবাইলটো ইমানেই, আৰু তেনেকৈ একো নাই। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।